অসম যোৱা কেইবা সপ্তাহৰ আগৰ পৰা আমাৰ বুকুখন কেৱল ধপধপাইছে। ৰাস্তা ঘাটসমূহ পানীৰ তলত, ঘৰ-বাৰীসমূহ ভাঙি চাৰখাৰ আৰু মানুহৰ চকুত কেৱল বানপানীৰ চকুলো। কিন্তু ইতিহাস সাক্ষী আছে, যেতিয়া যেতিয়া অসমৰ আকাশত অন্ধকাৰে আৱৰি ধৰিছে, তেতিয়াই এনেকৈ এজন উজলি উঠিছে যিয়ে সমগ্ৰ বিশ্ববাসীৰ আগত দেখুৱাই দিছে যে অসমীয়া হাৰিবলৈ কেতিয়াও শিকাই নাই। এই বানপানীৰ বিভীষিকাৰ মাজতে এটা আহিল ডাঙৰ খবৰ, যি খবৰে প্ৰতিজন কান্দি থকা অসমীয়াক বুকু ফিন্দাই থিয় হৈ ক'বলৈ বাধ্য কৰালে যে এয়াই অসম আৰু এয়াই অসমৰ শক্তি। বুকুত ৰূপৰ পদক পিন্ধি থকা এই মেডেলটো কেৱল এটা মেডেল নহয়, ই হৈছে অসমৰ এগৰাকী সাধাৰণ জীয়ৰীৰ ৰক্ত আৰু ঘামৰ কাহিনী, আমাৰ লাভলীনা বৰগোহাঁই। তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল গোলাঘাটৰ এখন বৰপথাৰৰ এখন সৰু গাঁৱৰ পৰা, য'ত সা-সুবিধা নাছিল, ৰাস্তা ঘাট ভাল নাছিল আৰু খেলিবলৈ বা প্ৰেক্টিচ কৰিবলৈ ৰিঙো নাছিল। কিন্তু আছিল এটা ডাঙৰ সপোন আৰু তেওঁৰ মাক দেউতাকৰ অপাৰ বিশ্বাস। ওচৰ চুবুৰীয়া আৰু মানুহে কৈছিল যে ছোৱালী মানুহ বক্সিং কৰি কি হ'ব, কিন্তু তেওঁ মুখেৰে উত্তৰ নিদিলে। তেওঁ উত্তৰ দিলে তেওঁৰ চোকা হাত দুখনেৰে। অলিম্পিক আৰু এছিয়ান গেমছৰ পিছত এতিয়া CWG 2026 অৰ্থাৎ কমনৱেলথ গেমছ 2026ত তেওঁ মেডেল জিকি তেওঁ এইটো প্ৰমাণ কৰি দেখুৱালে যে অসমৰ ছোৱালী এতিয়া কেৱল তাঁতশালত তাঁত বব জনাই নহয়, বিশ্বৰ ডাঙৰ ডাঙৰ ফাইটাৰকো ধূলিসাৎ কৰিব পাৰে। কমনৱেলথ গেম 2026ত এইবাৰ ভাৰতীয় দলে 7টা সোণৰ পদক আৰু 3টা ৰূপৰ পদকেৰে ইতিহাস ৰচিলে আৰু 75 কেজি কেটেগৰীত লাভলীনাই ইজনৰ পিছত সিজন বিৰোধীক ধূলিসাৎ কৰিলে। ছেমি ফাইনেলত টুভালু নামৰ ঠাইখনৰ শক্তিশালী ফাইটাৰ তৰুণা তাফাকিক তেওঁ একচেটিয়াভাৱে হৰুৱাই তেওঁ ফাইনেল নিশ্চিত কৰে। ফাইনেল 1 আগষ্ট 2026। অষ্ট্ৰেলিয়াৰ শক্তিশালী ভয়ংকৰ ফাইটাৰ এমিয়াছু গ্ৰীণ্টিৰ সৈতে তেওঁ মুখামুখি হয় ফাইনেলত। অতি কঠিন এই মেচখনত তেওঁ মাত্ৰ 4-1 ব্যৱধানত সোণৰ পদক জিকিব নোৱাৰিলে, কিন্তু তেওঁৰ এই যুঁজখনে সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিলে। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ এই ধাৰাবাহিক প্ৰদৰ্শনক প্ৰশংসা কৰি অভিনন্দন জনালে। কিন্তু এই মেডেল জিকাৰ পিছত লাভলীনাই ফেচবুক পোষ্টত কি লিখিলে জানেনে? লাভলীনাই লিখিলে, এই কমনৱেলথ মেডেলটো অসমৰ প্ৰতিগৰাকী বানপীড়িত লোকসকলক উৎসৰ্গা কৰিছোঁ, যিসকলে এই কঠিন সময়ত দিন পাৰ কৰিছে। বিশ্বাস কৰক, বিদেশৰ মাটিত থিয় হৈও যাৰ মনত নিজৰ জন্মভূমিৰ কষ্টৰ কথা থাকে, তেওঁই হৈছে প্ৰকৃত অসমীয়া। লাভলীনাই আমাক শিকালে পৰিস্থিতি যিমানেই বেয়া নহওক, অসমীয়া হাৰি নাযায়। লাভলীনা, আপোনাৰ এই ৰূপৰ পদক সোণতকৈও মূল্যৱান, কাৰণ ই আমাক আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ পথ দেখুৱাইছে। তেন্তে আহক, অসমৰ বাবে এই পদক উৎসৰ্গা কৰা অসমৰ বীৰাংগনা জীয়ৰীক আমি অন্তৰৰ পৰা ধন্যবাদ জনাওঁ। কমেণ্ট বক্সত লিখক, থেংক ইউ লাভলীনা, জয় আই অসম।